Hello friends, আজি আমি ক্লাস 12 দ্বিতীয় খণ্ডৰ নৱম অধ্যায় আমি পঢ়িম। নৱম অধ্যায়ৰ লেসনটো হ'ল ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোকযন্ত্ৰ। আজি আমি প্ৰথমতে আগকথাখিনি পঢ়িম। ইন্ট্ৰডাকশ্যন 9.1। সো 9.1ত কোৱা হৈছে কি প্ৰকৃতিয়ে আমাৰ চকুক বিদ্যুৎ চম্বকীয় তৰংগৰ এটি ক্ষুদ্ৰ অংশক ধৰা পেলোৱাৰ ক্ষমতা প্ৰদান কৰিছে। আৰু এইখিনিত কি কোৱা হৈছে, যিটো আমাৰ পৃথিৱীখন কিহেৰে চলিত হৈছে, কি তৰংগ জড়িত হৈছে, সেইটো হ'ল বিদ্যুৎ চম্বকীয় তৰংগ, যাক আমি ইংলিছত ইলেক্ট্ৰমেগনেটিক ৱেভ হিচাপে আমি কওঁ। সেই ইলেক্ট্ৰমেগনেটিক ৱেভক আমি সাতোটা ভাগেৰে ভাগ কৰোঁ। আমি এই সাতোটা ভাগ হ'ল ইয়াতে দিয়া গৈছে: ৰেডিঅ' তৰংগ, মাইক্ৰ' তৰংগ, ইনফ্ৰাৰেড তৰংগ বা ইংলিছত আমি কি কওঁ, ইনফ্ৰাৰেড ৱেভছ বুলি কওঁ। নেক্সট 4 নম্বৰ হ'ল দৃশ্যমান তৰংগ। নেক্সট 5 নম্বৰ আল্ট্ৰাভায়োলেট তৰংগ। নেক্সট 6 হ'ল এক্স-ৰে আৰু গামা তৰংগ। এইখিনি আমি কিয় ক'লোঁ, যিটো আমাৰ ৰে অপটিক্স, ৰশ্মিৰ পোহৰ, সেইটোত আমি অকল দৃশ্যমান তৰংগৰ লগতহে তেওঁ জড়িত হৈ থাকে। তাৰমানে যিটো ৰেঞ্জ আমি আমাৰ চকুৰ ধৰা পৰে, সেইটো হ'ল কি 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰৰ ভিতৰত, যিটো আমি দৃশ্যমান তৰংগ বুলি কওঁ। সেইটো তাৰে ৰেঞ্জটো কিমানত লাগি থাকে, 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰ। চ' এইখিনিতহে আমি দেখা পাওঁ বা আমাৰ চকুত ধৰা পৰে এইখিনি। চ' বাকীখিনি যিবোৰ তৰংগ আছে সেইবিলাক আমি দেখা নাপাওঁ। দৃশ্যমান তৰংগৰ ওপৰখিনি যেনে আমি এইফালৰ পৰা তলত যাওঁ, এইফালৰ পৰা তলত যিটো গামা তৰংগৰ দৈৰ্ঘ্য তলত দেখি আহিলে তৰংগ দৈৰ্ঘ্য কমি যায়, আৰু ওপৰত দেখি গ'লে তৰংগ দৈৰ্ঘ্য বাঢ়ি যায়। যেনে ৰেডিঅ' তৰংগৰ বেছি সকলোতকৈ। নেক্সট হ'ল মাইক্ৰ' তৰংগ, নেক্সট ইনফ্ৰাৰেড, আৰু একদম তলত আহিলে তাৰ তৰংগ দৈৰ্ঘ্য কমি যায়। তৰংগ দৈৰ্ঘ্য কমা মানে কি, কম্পনাংক বাঢ়িব। চ' আমি এইফালে গ'লে গামা তৰংগৰ কম্পনাংক বেছি। গামা তৰংগ ক'ৰ পৰা নিৰ্গত হয়, এইবোৰ কিছুমান ৰেডিঅ' এক্টিভ মেটেৰিয়েল যেনে প্লুটনিয়াম, সেইবোৰৰ পৰা ওলোৱা হয়। সেইবোৰ যেতিয়া আমি ডিকম্প'জ কৰোঁ বা এটমিক বম চম বনালে তেতিয়াৰ পৰা যিবোৰ ৰেডিয়েশ্যন ওলায়, সেইবোৰ কাৰ লগত জড়িত হৈ থাকে, সেইবোৰ গামা তৰংগৰ লগত জড়িত হৈ থাকে। নেক্সট হ'ল এক্সৰেবোৰ ক'ত পোৱা যায়, এক্সৰেবোৰ আমি মেডিকেলত ব্যৱহাৰ কৰোঁ। আমি হাড়া চাৰা ভাঙিলে বা কিবা হ'লে এক্সৰেত চাওঁ আমি। আৰু আল্ট্ৰাভায়োলেট ৰেবোৰ ক'ত থাকে, আল্ট্ৰাভায়োলেট ৰে হ'ল সূৰ্যৰ পৰা নিৰ্গত হয় সেইবোৰ। নেক্সট দৃশ্যমান তৰংগ, এইটো তৰংগ আমি চকুত পৰে। সেইটো এই অংশখিনিক যিটো দৃশ্যমান অংশ, দৃশ্যমান আমাৰ চকুত যি পৰে, সেইখিনি আমি কি বুলি কওঁ, পোহৰ বুলি কওঁ সেইটো। চ' পোহৰ এটা এনাৰ্জি, সেইটো আমি সৰুতে পাইছিলোঁ, পোহৰ এটা শক্তি। কিন্তু পোহৰৰ শক্তি হ'লেও কিন্তু কি এটা তৰংগ হিচাপে কাম কৰে। সেই তৰংগ আমি 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰৰ ভিতৰত ধৰিব পাৰোঁ। চ' এইখিনি আমাৰ চকুত পৰে। আমাৰ চাৰিওফালে পৃথিৱীখন বুজিবলৈ আমি প্ৰধানকৈ পোহৰ আৰু আমাৰ দৃষ্টিশক্তিৰ সহায় লওঁ। আমি পোহৰৰ দৃষ্টিশক্তিৰ সহায় লওঁ আমি। মানে এইটো এটা ফ্ৰিকুৱেঞ্চিৰ দৰে। যেনে আমি ৰেডিঅ'ত এটা টিউন কৰিলে, ধৰা তুমি বিগ 92.7 FM টিউন কৰিলা, সেইটো ৰেঞ্জতহে আমাৰ ৰেডিঅ'বিলাক কি আমি শুনিবলৈ পাওঁ বা সেইটো টিউন কৰিব পাৰোঁ। ঠিক তেনেদৰে আমাৰ 400 নেনোমিটাৰ পৰা 750 নেনোমিটাৰ, এইখিনিৰ ভিতৰতহে আমি বস্তুবিলাক দেখা পাওঁ। যদি এইখিনিৰ পৰা বেছি হ'ব পাৰে নাইবা কম হ'লেও কি হয়, আমি দেখা নাপাওঁ সেইবোৰ। সাধাৰণ অভিজ্ঞতাৰ ভিত্তিত আমি পোহৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰিব পাৰোঁ। প্ৰথমটো হ'ল পোহৰে তীব্ৰ বেগেৰে গতি কৰে, আৰু দ্বিতীয়টো হ'ল সৰল ৰেখাত গতি কৰে। পোহৰে আমি কি কোৱা হৈছে ইয়াতে, প্ৰথমটো হ'ল পোহৰে তীব্ৰ বেগেৰে গতি কৰে। আমি জানো লাইটৰ যিটো স্পীড, লাইটৰ স্পীড কি বুলি কিমান, C=2.9792458 10⁸ হয়নে, এইটো লাইটৰ স্পীড। তাৰমানে এইখিনি যদি চাওঁ, এইটো কিমান
স্পীডত বেগেৰে কিমান বেগেৰে সি স্পীডত যাব পাৰে চোৱা c = 2.99 × 10⁸ আৰু এইটো যদি ৰাউণ্ডিং কৰোঁ আমি কি হয় এইটো 9টো 5তকৈ ডাঙৰ চ' এইফালে আহিলে কি হ'ব ইয়াতে এটা 1 যোগ হ'ব এইটো কি হ'ব 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইখিনি হ'ব এইটো ৰাউণ্ডিং কৰিলে এইখিনি হ'ব আমি একচুৱেলি আমি এইখিনিত এইটোত লিখোঁ আমি লিখিলে আৰু পোহৰে সৰল ৰেখাত গতি কৰে হ'লে সৰল ৰেখা আমি ধৰা আমি এনেকৈ আঁকো হয়নে এইফালে গ'লে এইফালে আঁকো এইফালে গ'লে এইফালে আঁকো এনেকৈ এইফালে গ'লে এইফালে আঁকো কাৰ্চিন দিয়ক আমি লাইট হ'লে কি কৰে ৰশ্মি বুলি ধৰি লৈছোঁ চ' আমি এইটো কি হ'ব সৰল ৰেখাত গতি কৰে সি আৰু তাৰ স্পীড কিমান এইখিমান এইটো পৰীক্ষা নিৰীক্ষা কৰি দেখা গৈছে এইটো চাইণ্টিষ্টসকলে প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰিছিল এইখিনি পাইছিল শূন্য স্থানত পোহৰৰ বেগেই হ'ল প্ৰকৃত পাব পৰা সৰ্বোচ্চ বেগ এইখিনি সৰ্বোচ্চ বেগ এইটো ক'ত টেষ্ট কৰিছিল তেওঁলোকে এইটো ভেকুম মানে শূন্য স্থানত য'ত ভেকুম মানে কি বুলি ইংলিছত ভেকুম বুলি কয় সেইটো য'ত বায়ু চায়ু নাথাকে সেইটো তাতে টেষ্ট কৰি চাইছিল ইতিমধ্যে অষ্টম অধ্যায়ত আমি পঢ়ি আহিছোঁ যে পোহৰ এবিধ তৰংগহে আৰু ইয়াৰ তৰংগ দৈৰ্ঘ্য বিদ্যুৎ চুম্বকীয় তৰংগৰ দৃশ্যমান অঞ্চলৰ অন্তৰ্ভুক্ত আমি অষ্টম অধ্যায়ত কি পঢ়িছিলোঁ পোহৰ এবিধ তৰংগহে পঢ়িছিলোঁ আমি ইয়াতে কি পালোঁ ৰশ্মি পালোঁ ৰশ্মি হ'ল সদায় ষ্ট্ৰেইট লাইনত যায় তৰংগ সদায় কেনেকৈ যায় তৰংগ এনেকৈহে যাব তৰংগ এনেকৈ যায় না তৰংগ দৈৰ্ঘ্য এটা তৰংগ দৈৰ্ঘ্য কাক কয় ইয়াৰ পৰা ইয়াৰ লাগি লেমডা আৰু ইয়াৰ পৰা ইয়াৰ লাগি লেমডা এতিয়া কোৱা হৈছে কি পোহৰৰ তৰংগৰ চৰিত্ৰ আৰু পোহৰৰ সৰল ৰেখাত গতি কৰা আমাৰ সাধাৰণ অভিজ্ঞতাটো পৰস্পৰৰ বিৰোধী ধাৰণা যেন লাগে আমি অষ্টম অধ্যায়ত কি পাইছিলোঁ এইটো ই এনেকৈ যায় হয়নে এতিয়া আমি পোহৰক কি পালোঁ আমি ই এনেকৈ যাব ষ্ট্ৰেইট লাইনত এতিয়া দুয়োটাতো হ'ব নোৱাৰে এইটো হয়নে এনেকুৱা এটা ধাৰণা আমাৰ মাজত আহিব পাৰে কিন্তু আমি নেক্সট যিটো অধ্যায় দশম অধ্যায়ত পাম আমি কি পাম এইটো তৰংগ যিটো লাইট পোহৰ কেতিয়াবা এনেকৈ সৰল ৰৈখিকভাৱে গতি কৰে আৰু নাইবা কি কেতিয়াবা এনেকৈ তৰংগ দৈৰ্ঘ্য হিচাপে গতি কৰে সি এই দুটা ধাৰণা একেলগে আমি সত্য হ'ব পাৰে হয়নে এইটো আমি দশম অধ্যায়ত পাম সেইটো য'ত আমি কি পাম লাইট ইজ এ ৱেভ অৰ লাইট ইজ এ পাৰ্টিকেল এইটো পাম আমি পোহৰ এটা কণা হিচাপে কাম কৰে আৰু পোহৰৰ তৰংগ দৈৰ্ঘ্য হিচাপে কাম কৰে সেইটো পাম আমি এতিয়া আমি এইটো লেচনত আমি কি পঢ়িম এইটো লেচনত আমি ৰশ্মি হিচাপে পঢ়িম ৰশ্মি হিচাপে যদি পঢ়োঁ আমি তেনেকৈ কি বুলি ধৰিম আমি পোহৰ এটা এনেকুৱা এটা সৰল ৰৈখিকভাৱে গতি কৰা হিচাপে ধৰিম আমি এনেকৈ হয়নে আৰু নেক্সট যিটো দশম অধ্যায়ত পঢ়িম সেইটো আমি কি পঢ়িম এইটো পঢ়িম পোহৰ এনেকৈ যায় আৰু এটা বস্তু তোমালোকে মনত ৰাখা কি যদি মই এনেকুৱা এডাল ৰশ্মি আঁকো সেইডালক কি বুলি কয় আমি ৰশ্মি বুলি কয় এইটো সৰল ৰৈখিক গতিপথ যদি মই যদি এডাল আঁকো এনেকৈ ৰেখা সেইডালক কি বুলি কওঁ আমি ৰশ্মি বুলি কওঁ যদি একলগত যদি বহুতকেইডাল এনেকৈ যদি আঁকো মই এনেকৈ যদি বহুতকেইডাল আঁকো তেতিয়া আমি কি বুলি কওঁ এইটো ৰশ্মিপুঞ্জ বিম অফ লাইট তাৰমানে এইখিনি গোটেই টোটেলি এটা লাইট মানে এইডাল ৰেখা গোটেইবোৰ একলগ হৈ কেনে এটা জুম বান্ধি গৈছে হয়নে সেইকাৰণে আমি কি বুলি কওঁ এইটো ৰশ্মিপুঞ্জ বিম বুলি কওঁ এইটো ৰশ্মিপুঞ্জ এই অধ্যায়ত পোহৰক আমি ৰশ্মি বুলি গণ্য কৰি পোহৰৰ প্ৰতিসৰণ আৰু বিচ্ছুৰণ বিষয়ে আলোচনা কৰিম এইবোৰ আমি আলোচনা কৰিম প্ৰতিফলন মানে কি তুমি যদি আইনা এখনত যদি তুমি পোহৰ মাৰি দিয়া তেতিয়া কি হয় এইটো আইনাখনত লাগি কিনে আকৌ ঘূৰি আহে তুমি যদি এইফালে যদি তুমি ইয়াৰ পৰা যদি মাৰি দিয়া এনেকৈ লাইট এটা তোমাৰ ফালে আকৌ আহিব সি এইবোৰ কি বুলি কওঁ আমি
প্ৰতিফলন বুলি কয় এইটো। আৰু প্ৰতিহৰণ মানে কি? প্ৰতিহৰণ মানে তুমি যদি লেন্স নাইবা পানীৰ মাজত যদি মাৰি দিয়া কি হ'ব? পানীৰ মাজেদি পাৰ হৈ যাব সি এনেকৈ। এইখিনি ধৰা তোমাৰ পানী, এইখিনি ৱাটাৰ হয়নে? পানী ওপৰৰ পৰা যদি তুমি টৰ্চ মাৰি দিয়া পানীত কি হ'ব? পানীত সোমাই যাব এইফালে আৰু আধা এইফালে যাব। এইফালে এনেকৈ ঘূৰি যোৱাখিনি কি হ'ব? প্ৰতিফলন বুলি ক'ব এইখিনি। আৰু পানীৰ ভিতৰত সোমাই যোৱাখিনি কি বুলি ক'ব? প্ৰতিহৰণ। এইবিলাক পঢ়িম আমি। আৰু প্ৰিজিমৰ বিষয়ে পঢ়িম। আমি আৰু ৰামধেনু কেনেকৈ হয় এইবিলাক পঢ়িম। বিচ্ছুৰণ ঘটিলে কি হয়? এটা বগা পোহৰ এটা কি হয়? 4টা ভাগত ভাগ হৈ যায়। যেনে আমি এইটো কি পাইছিলোঁ? ফিফজৰ হয়নে? VIVG কি আছিল? YOR ফিফজৰ হয়নে? যদি এটা লাইট যদি আহে বা প্ৰিজিমত যদি পৰে সেইটো কি হয়? 7টা লাইটত 7টা পোহৰত ভাগ হৈ যায় সি। সেইবিলাক পঢ়িম আমি। আৰু কিছুমান প্ৰতিফলন আৰু প্ৰতিফলনৰ কিছুমান মৌলিক নীতি পঢ়িম। কেতিয়া আমি পোহৰটো কেতিয়া আমি প্লাছ ল'ব লাগে, কেতিয়া আমি মাইনাছ, যোগ বিয়োগ কেনেকৈ চিহ্নবিলাক আমি চাম ইয়াতে। সমতল দাপোন, অৱতল এইবোৰ চাম আমি হয়নে? তাৰপিছত আমি মানুহৰ চকুত লগতে কেইটামান গুৰুত্বপূৰ্ণ আলোকযন্ত্ৰ নিৰ্মাণ আৰু কাৰ্যপদ্ধতিৰ বিষয়ে আলোচনা আগবঢ়াম। এইবিলাক আমি পঢ়িম এইবিলাক। যেনে আলোকযন্ত্ৰ পঢ়িম আমি, মাইক্ৰস্কোপ পঢ়িম, লেন্সৰ বিষয়ে পঢ়িম হয়নে? এইবিলাক আমি পাম ইয়াতে লাষ্টত। তোমাৰ চকুই কেনেকৈ কাম কৰে, আমাৰ চকু কিয় আমি বেছিকৈ মোবাইল টিপি থাকিলে কিয় আমাৰ চকুৰ যিটো লেন্স, চিলিণ্ড্ৰিকেল লেন্স এইবোৰ কিয় বেয়া হৈ যায়, আমি কিয় চশমা পিন্ধিব লাগে, এইবিলাক পঢ়িম। আৰু কি চশমা পিন্ধিলে কেনেকুৱা হয়, নাইবা কি ডিফেক্ট থাকিলে আমি কেনেকুৱা চশমা পিন্ধিব লাগে, এইবিলাক গোটেই ইয়াতে পঢ়িম। যদি বুজি পাইছে, যদি তোমালোকে বুজি পাইছা এতিয়া লাইক আৰু কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। চ' আজি আমি কি পঢ়িলোঁ, আমি ইয়াতে কথাখিনি পঢ়িলোঁ। নেক্সট যিটো আমাৰ ভিডিঅ' সেইটোত আমি 9.2 গোলাকাৰ দাপোনত পোহৰৰ প্ৰতিফলন সেইটো টপিক পঢ়িম এইটো। থেংক ইউ।